নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ ব্ৰেড আৰু নাৰিকলেৰে এবিধ মিঠাই। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মিঠাইবিধ বনাবৰ বাবে মই ব্ৰেড লৈছোঁ। ইয়াৰে কিনাৰখিনি মই কাটি ল'ম। মই ডাঙৰ ব্ৰেড লৈছোঁ, আপোনালোকে সৰু ব্ৰেডো ল'ব পাৰিব। এই কিনাৰখিনি আমি কাটি ল'ম। এয়া ব্ৰেডখিনি কাটি হৈ গ'ল। এতিয়া এইখিনি আমি টুকুৰা টুকুৰ কৰি মিক্সি জাৰ এটাত দি পিচি ল'ম। জাৰটো ভৰাই লওঁ। এয়া ব্ৰেডখিনি মই এনেদৰে পিচি ল'লোঁ। এইখিনি এতিয়া বাতি এটাতে লৈ লওঁ। মিঠাইবিধ বনাবৰ বাবে মই পাউডাৰ গাখীৰ লৈছোঁ। এয়া নাৰিকলৰ গুড়ি লৈছোঁ, দৈ অকণমান লৈছোঁ, কাজু, চেনি আৰু ইলাচি কেইটামান লৈছোঁ আৰু বাৰ্বন বিস্কুট লৈছোঁ। প্ৰথমে মই নাৰিকল গুড়ি আৰু চেনিখিনি মিক্সিত পিচি লওঁ আৰু এইকেইটা কাজুকেইটাও দি দিম লগতে। নাৰিকল গুড়ি দি লৈছোঁ, কাজুকেইটা ইয়াত লৈছোঁ, চেনি মই কমকৈ লৈছোঁ, আপোনালোকে আন্দাজমতে ল'ব পাৰিব। ইলাচি দুটামানো দি দিছোঁ। এইখিনি মই এতিয়া আকৌ পিচি লওঁ। নাৰিকল, কাজু আৰু চেনি পিচি আমি এইখিনি পালোঁ। এইখিনি এতিয়া ইয়াতে মিক্স কৰি দিম। বাৰ্বন বিস্কুট পিচি এয়া পালোঁ মই। এইখিনি ভালদৰে মিহিকৈ পিচি ল'লোঁ। গোটা হৈ থাকিলে অকণমান দিগদাৰ হ'ব। এইখিনি মই ছাইডত থৈ দিওঁ। প্ৰথমতে এইখিনিত এতিয়া মই এই গাখীৰ দি পিনি মিক্স কৰি লওঁ। পাউডাৰ গাখীৰ 3 চামুচ হ'ব। এতিয়া ইয়াতে মই দৈ এচামুচ দি চাম প্ৰথমে। বৰ ঢিলাকৈ মঠিব নালাগিব, অকণমান টান হ'ব লাগিব। ইয়াত চেনি পানী ওলাবই। আমি দৈ 2 চামুচ দিলোঁ। চেনি পানীখিনি ওলালে কোমল হ'ব। আৰু দৈ দিব নালাগে, এইখিনি হৈ যাব। এইটো জোখতে ৰাখিম। অকণমান ভালদৰে মঠি লওঁ। এনেদৰে আমি মঠি ল'লোঁ। এতিয়া এয়া বেলি ল'ম। মই ইয়াতে পলিথিন এখন পাৰি লৈছোঁ। ইয়াৰ ওপৰতে বেলিম আমি। পলিথিনখনে মেৰিয়াই লওঁ অলপ। এতিয়া এইটো বেলিম মই, পলিথিনৰ ওপৰতে বেলিম। বেলি ল'লোঁ। ইয়াতে এতিয়া মই বিস্কুটৰ গুড়ি দি লওঁ। পলিথিনখন আঁতৰাই লওঁ। এয়া বিস্কুটৰ গুড়ি ইয়াত দি লওঁ। এতিয়া আমি ৰোল কৰি দিম। এতিয়া এই ৰোলটো 20 মিনিট সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম। এয়া হৈ গৈছে। এয়া 20 মিনিটৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। 20 মিনিটৰ পাছত ব্ৰেডৰ ৰোলটো মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। ইয়াতে মই এতিয়া ব্ৰেডৰ গুড়ি অলপ সানি দিম ওপৰত।
এই আমি ৰোলটো এতিয়া কাটি ল'ম। কিনাৰটো মই অকণমান কাটি ল'ম। এয়া আমাৰ ব্ৰেড ৰোল মিঠাইবিধ বনাই হৈ গ'ল। খাবলৈ বিৰাটেই টেষ্টি হয়। আপোনালোকেও এবাৰ বনাই চাবচোন। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।